হেল্ল' দোস্তো, কি খবৰ আপোনালোকৰ? ভাল না? মোৰ এই নখ পালিচটো ভাল লাগছি না? খানা বানো শিকলে হাতখেনে ওলাই থাকে না, মোৰ আৰু নকটা ভেথৰা ভেথৰা। মই বোলো নখ পালিচ লুগং ৰ চিম্পিৰে ৰ আমাৰ দি গেছি 3টা মেন। মা আপোনাৰ যোনটো ৰং পচন্দ লাগে সোনটোৱে লুগাব দেই ৰ। মৰম কৰে, কিয় নকৰব? ময়ো কম মৰম কৰোঁ। পঢ়ি আছোতো আমি, এমএটো কমপ্লিট হোৱা নাছিল না তাইৰ। আৰু লাইন গাড়ীত যাবা নিদিওঁ, ড্ৰাইভত ধৰি দিছোঁ। এইবাৰ বেছি কাম চাম নাজনে, খানা চানা বানাই দে, ঘৰত বোলে মেগীয়ে বানে পা নাছিল। মই বোলো একো নহয় দে, মই নাচোঁ হাঁহেতো শিকম দে। তাই কয় বোলে মই ৰান্ধি ভালেই নাপাওঁ। হা মোৰ আই, খাবা জানলে ৰান্ধবাও জানবা লাগব। আৰু ইমান বছৰে মই পাকঘৰটোত সোমাই আছিলোঁ, মোকো ছুটি নালগে। আৰু আমাৰ সেই ৰাহুলে তাৰ গিৰিয়াকটো একো কৰি পানা। মই নাতখিলিও কেতিয়াবা কিবা বানেও নকয়, নোসোমোয়ে পাকঘৰত। আগৰ পৰা নিশিকলাক, এতিয়া আৰু শিকবাৰ বয়স আছে না। তাইক মই শিকাম, দিনটো আৰু হাৰে পলে জানাই না শিকাৰ। তাই পাবা লাগছিল দেখোনে, কিয় বা ইমান দেৰি কৰলাক। মই ফোন এটা কৰিছোঁ ৰ বীৰেনক, এই ড্ৰাইভৰটো। হেল্ল', ক'ত? কিয় দেৰি হৈছে বুলি ক তাইক? নে মই কওঁ বুলি নকবি, তোৰে কিবা বন আছে বুলি ক। দেয়া সোনকালা কিবা একাষাৰ কম, হাঁহেকতো বয়া হ'ব। ক্লাছ কৰি চিধাই ঘৰক আহিব নালগে তাই। জানো মই এনে ড্ৰাইভত ধৰি দিয়া নাই। আগতে গৈছিল নহয় লাইন গাড়ীত, যিখান বাছত আহি পাব বুলি ভাবোঁ নাপয়। সুধলি কয় আজি বোলে ক্লাছটো দেৰিক লগি হৈছে, কোনোবা এনা বোলে আৰু কিবা হৈছে। ঘৰ বোলে কাণ্ড জ্ঞান আহিবা হোৱা নাই, সেই আগৰ জীয় হৈ নাই নহয়, অভ্যাস বদলবা লাগব। এনেকৈ নচলব। আজি সাজবেলা 4টামান মানুহ আহোঁ বুলি কৈছিল, তাই ঘৰ বুলি ভাববা নালগে। এতিয়া মই বুঢ়ীয়ে যোগাৰ কৰবা লাগব তাহাক লগিও। দিনটো এই কাম কৰি কৰি আজৰি হৈ এখিনি এতিয়া থিয়া হৈ তাইক লগি ৰখি আছিলোঁ, থাকোঁতে নখ পালিচখিনি লুগাব ধৰিছিলোঁ। এতিয়া আৰু কামতে ধৰোঁ যাই। মইতো আৰু ৰাহুলক ক'বা নোৱাৰোঁ দেচোন। সি বেচেৰা অফিচৰ পৰা বাহিৰে বাহিৰে ঘৰক অহাৰ অভ্যাসেই নাই। এতিয়া লগ বন্ধুগিলা লগ কৰিবই দেচোন, দিনটো অফিচতে কষ্ট কৰি থাকে, লাগে দেচোন লগ বন্ধু ন। লুকং যা নখ পালিচ, তাইয়ে লুকক, তাইৰে হাত ভাল হৈ থাকক। নকৰোঁ মই ভিডিঅ' চিডিঅ'। কইলতানীৰ কাৰণে কিন্তু মোৰ সঁচাকৈয়ে বহুত বেয়া লাগিছে। দিনটোত অলপমান আজৰি সময় কটাবলৈ কাৰণো মন নাযায়। ইমান মৰম কৰাৰ পাছত চিম্পি এই কথাটো বুজি পাব লাগিছিল। তাই সদায় লগৰ ছোৱালীৰ লগত কথা পাতি ক্লাছৰ পৰা আহোঁতে দেৰি কৰে। মানিছোঁ এইটো তাইৰ আগৰে অভ্যাস, কিন্তু এতিয়া অভ্যাস সলনি হ'ব লাগিব। এতিয়াতো আৰু তাই ছোৱালী নহয়। কিন্তু অভ্যাস সলনি কৰা কি ইমান সহজ? আমি জানো যিকোনো অভ্যাস ইমান সোনকালে সলনি কৰি দিব পাৰোঁ? ৰাহুলে জানো পাৰিছে? আপুনি কি ভাবে? তলৰ কমেণ্টত লিখিবচোন। আৰু থেংক ইউ, আপোনালোকে প্ৰথম ভিডিঅ'টোত যি ধৰণে সঁহাৰি জনাইছে মোৰ খুবেই ভাল লাগিছে। আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ কইলতানী আৰু চিম্পিৰ খবৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'বোৰ ভাল লাগিছে আৰু বেলেগক দেখুৱাবলৈ মন গৈছে, তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভাল লাগিলে থাম্বছ আপ, বেয়া লাগিলে থাম্বছ ডাউন। আৰু কমেণ্টতো লিখিব পাৰে কিয় বেয়া লাগিছে, ভাল লাগিলেও লিখিব পাৰে। থেংক ইউ, আকৌ আহিম।